নমস্কাৰ, মই বিশ্বজিৎ বৰা এভাৰগ্ৰীণ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকক আজি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এখন কাষ্টমাৰজনৰ ঘৰত আপেল বগৰী প্লান দিয়া হৈছিলে। কেনেকুৱা হৈছে গছবিলাক চাবলৈ গৈছোঁ। আপোনালোকক ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এইবিলাক দেখিছে বন্ধুসকল, বগৰী লাগি আছে। কাশ্মীৰী আপেল বাৰ খুব সুন্দৰ হৈছে। এইফালে দেখাই দিয়ক, বহুত সুন্দৰ হৈছে গছবিলাক। আপোনাৰ 1 বছৰো প্লান নহয়, মিনিমাম 5 মাহৰ প্লান হয়। কিমান মাহত প্লান কৰিছিলে দাইদেউ? কি মাহত ৰুইছিলে? ফাগুন মাহৰ প্লান হয়। এইফালৰ পৰা কেমেৰাটো দিয়াচোন, এইফালৰ পৰা কেমেৰাটো দিয়া, তাতে বগৰীজোপা দেখাই দিয়া। দেখিছে কি সুন্দৰ কাশ্মীৰী আপেল বাৰ, সুন্দৰ হৈছে। এইফালে কিবা দেখাই দিয়া। মিনিমাম 1.5 বিঘা মাটি প্লান্ট হয়। কৃষক বন্ধুসকল আপোনালোকেও কৰক, সকলোৱে বহুত লাভজনক খেতি এইটো। মিনিমাম এজোপা গছত প্ৰায়তো আমি সকলোকে জনাইছোঁৱেই, এজোপা গছত মিনিমাম 1 কুইণ্টেল কেপাচিটি কথাটো যে কৈছিলোঁ আপুনি, গছজোপা চক হয়নে নহয় কথাটো এইফালে দেখাই দিয়কচোন। এজোপা গছ হয়তো ডাঙৰ হ'লে 1 কুইণ্টেলৰ ওপৰতো হ'বলৈ আছে। এইফালে দেখিছে অকল বগৰীয়ে বগৰী, দেখিছে এইফালে বগৰী, এইফালে বগৰী, এইফালে বগৰী, অকল বগৰী আছে ভৰ্তি। মিনিমাম 1 কুইণ্টেল কেপাচিটি, মানে 1 কুইণ্টেল মানে মতলব 50 টকাকৈ হ'লেও এজোপা গছত 5,000 টকাকৈ পাব। কৰক আপোনালোকে সকলোৱে এনেকৈ। খুব সুন্দৰ পদক্ষেপ লৈছে দাদাজনে। ঠিক আছে, কাটি আমিও এইবিলাকে কৰোঁ। আমি এভাৰগ্ৰীণ আছাম প্লান্টেশ্যন বুলি আমাৰ এটা NGO আছে, আপোনাৰ চিৰ সেউজ অসম। আমি উন্নত জাতৰ এনেকুৱা বগৰী খেতি, চন্দনৰ খেতি, মাহাগনি খেতিবিলাক দিওঁ। কলমটো ইমানটো দিব হা, আমি চব নিজেই কৰোঁ এইবিলাক। এইটো হয় বলচুন্দৰী, এইটো বলচুন্দৰী হয়। ইয়াত কেইবাটাও প্ৰজাতি আছে, গছটো কেইবাটাও প্ৰজাতি আছে। এইফালে চব বিশাল এখন বগৰী খেতি, মিনিমাম 1.5 বিঘা মাটি বগৰী। এইফালে চব এইবিলাক দেখিছে, এইফালে দেখাই দিয়ে এনেকৈ। কেমেৰা কোৱালিটিটো বৰ ভাল অহা নাই নেকি বাৰু? নাই, ঠিক আছে ন। এইবিলাক চব অকল বগৰীৰ মাজতে আছে। এইটো ওচৰত বগৰীটো দেখাই দিয়াচোন। এইটো জাষ্ট অপেনিং, মানে ফাৰ্ষ্ট ষ্টাৰ্ট হৈছে বন্ধুসকল। চক এইটো চাইজ মানে ষ্টাৰ্টিঙত, কিন্তু মিনিমাম আপোনাৰ এই তামোলটো মানে এটা চাইজ হ'ব বগৰীটো, সম্পূৰ্ণ তামোলৰ চাইজ হ'ব। এখন মিনিমাম আপোনাৰ এটাৰ বছৰত আপোনালোকে কেলকুলেটটো মই কৰি দিব, আপোনাৰ মানে কৰিবলৈ গ'লে এজোপাত আপুনি 5,000 টকাকৈ মিনিমাম এখন বাৰীত মিনিমাম 5 লাখ 6 লাখ টকা এটা বাজেটৰ এখন বাৰী হয়। গোটেই বাৰীখন বিশাল তাৰ লাগে। আৰু কৰিব দাদাই কথা দিছে, এখন বাৰীত আৰু জেগা আছে লগাব। বহুত সুন্দৰ খেতি। ঠিক আছে, ধন্যবাদ।